may kumsang asal kami sampai kami apati sangat kami sugat mau robot asal dia kami সভাপতি না সভাপতি আজি যে বান্ধু ধৰ্মত যে ইয়াতে স্থাপনা কৰিলে ইয়াত কিবা অবজেকশ্যন কিবা আছে নেকি ইয়াতে ৰাইজৰ কিবা আন্দৰবাৰী যিখন গাঁও বড় গাঁও সেই গাঁৱত আমাৰ 78 মানে 78 ঘৰ মানুহৰ কোনো অসুবিধা আৰু কমপ্লেইন নোহোৱাকৈ সকলো ৰাইজে একত্ৰিত হৈ আমাৰ বাথৌ ধৰ্মটো লোৱাৰ চিন্তা চৰ্চা কৰি আজি 25 আগষ্টৰ দিনাই আমাৰ সিজু স্থাপন কৰা আৰম্ভ কৰিছোঁ। সকলো ৰাইজ আমাৰ ইয়াত উপস্থিত হৈছে। উলহ মালহৰ পৰিৱেশৰে আমি সকলো ৰাইজে মিলি বাথৌ ধৰ্ম সিজু স্থাপন কৰিম। আজি তাৰিখত বাথৌ ধৰ্ম স্থাপনা আজি কৰিলে ইয়াতে না ইয়াতে ৰাইজৰ কিবা অসুবিধা কিবা নাই আগত কিবা ভাবিছে বাথৌ ধৰ্ম কিনি এইটো ৰাইজৰ পৰিৱৰ্তনৰ কাৰণে ৰাইজৰ আচলতে আমাৰ ইয়াত আগৰ পৰা বলি বিধানৰ পৰা ভকতীয়া পূজালৈকে হৈছিলে। এতিয়া আমাৰ ৰাইজে চিন্তা চৰ্চা কৰি বড় জাতি আমি কেনেকৈ সংস্কাৰ কৰিব পাৰিম, কেনেকৈ ওপৰলৈ যাব, শিক্ষাৰ ওপৰত সাহিত্যৰ ওপৰত সকলোবোৰ নিৰ্ভৰ কৰি আমি আজি এই বাথৌ ধৰ্মটো ল'বলৈ সকলো ৰাইজে বিচাৰিছে।